Welcome back to my channel Moimun Technical. সৰ্বপ্ৰথমে মই আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনালো। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এজন ভাৰতীয়ৰ গণমান্য ব্যক্তি মিৰ ওছমান আলী খান ডাঙৰীয়া। তেওঁৰ ভাৰতত যে কিছু অৱদান আছে তাৰ বিষয়ে আজি কিছু তথ্য আপোনালোকৰ ওচৰত মই দাঙি ধৰিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অশেষ আনন্দ আৰু কিছু হলেও জ্ঞান লাভ কৰিব। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মিৰ ওছমান আলী ডাঙৰীয়াৰ জন্ম 1886 চনৰ 6 এপ্ৰিলত হায়দৰাবাদ ৰাজ্যৰ পুৰণা হাৱেলীত হয়। তেওঁ 1911 চনৰ পৰা 1948 চনলৈকে হায়দৰাবাদৰ অন্তিম নিজাম বাঘ শেষ মহাৰাজা আছিল। তেওঁক আজিও আমাৰ দেশত এজন ধৰ্ম নিৰপেক্ষ ৰজা হিচাপে মনা হয়। তেওঁক সেই সময়ত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে আখ্যা দিছিল। মিৰ ওছমান আলী ডাঙৰীয়াৰ বহুত বুদ্ধিমান ৰজা আছিল। তেওঁ প্ৰজাসকলৰ প্ৰতি অকণো হেমাহি কৰা নাছিল। তেওঁৰ যি প্ৰজাসকলৰ প্ৰতি থকা প্ৰতিভা বা মৰম চেনেহ, সেয়া ভাৰতৰ লোকে আজিও হয়তো পাহৰিব নোৱাৰে। আৰু সেই হেতুকেই সেই সময়ত ভাৰতৰ প্ৰজাসকলেও তেখেতৰ প্ৰতিটো কথা আখৰে আখৰে মানি লৈছিল বা পালন কৰিছিল। তেওঁৰ ৰাজ্যখন 86,000 বৰ্গ মাইল মানে 2,23,000 বৰ্গ কিলোমিটাৰ দূৰত্বলৈকে অৱস্থিত আছিল। তেওঁ সকলো দুখীয়াৰ প্ৰতি প্ৰতিভাশীল ব্যক্তি আছিল। তেওঁ নিজৰ সম্পত্তিৰ পৰা বা নিজৰ প্ৰপাৰ্টিৰ পৰা দুখীয়াসকলক সেই সময়তে 14,000 হেক্টৰ ভূমি দান কৰিছিল আৰু ব্ৰিটিছৰ লগত বহু আন্দোলন কৰি ভাৰতৰ প্ৰজাসকলৰ প্ৰতি অশেষ কষ্ট কৰিছিল। তেওঁ শিক্ষাৰ জীৱনকাল শেষ কৰি 29 আগষ্ট 1911 চনত 6 নৱেম্বৰত নিজাম মছজিদ আলী খানৰ পৰা সিংহাসনৰ ভাৰৰ দায়িত্ব গ্ৰহণ কৰে। বিত্তীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰি হায়দৰাবাদ ৰাজ্যখনক আৰ্থিক উন্নতিৰ কাৰণে সকলো দিশৰ পৰাই তেওঁ উঠি পৰি লাগি আগুৱাই লৈ গৈছিল। সেই সময়তেই হায়দৰাবাদত ৰেলৰ যাত্ৰা আৰম্ভ তেওঁৰ কাৰণে কৰায় আৰু 1918 চনত তেওঁৰ সংৰক্ষণতেই হায়দৰাবাদ ওছমানিয়া বিশ্ববিদ্যালয়ৰো স্থাপন কৰে। কাৰণ সেই সময়ত তেনেধৰণৰ বিশ্ববিদ্যালয় ভাৰতত নাছিল। ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা ল'বলগীয়া হ'লে বিদেশলৈ যাত্ৰা কৰিবলগীয়া হৈছিল আৰু লক্ষ লক্ষ টকা খৰচ কৰিবলগীয়া হৈছিল। তেনেবোৰ ভিত্তিত চিন্তা চৰ্চা কৰিয়ে মিৰ ওছমান আলী খান ডাঙৰীয়াই ভাৰতত এখন ওছমানিয়া বিশ্ববিদ্যালয় খুলি দিলে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁই নেভি বা পানীৰ সৈনিক আৰু এয়াৰফ'ৰ্চ বা বায়ুসেনাৰ জন্ম কৰিলে। 1946 চনত তেওঁক ভাৰতে ৰয়েল ভিক্টোৰিয়া পদকেৰে সন্মানিত কৰে। ৰাইজৰ মতামতত 1950 চনৰ 26 জানুৱাৰীৰ দিনা তেওঁ অন্ধ্ৰপ্ৰদেশত প্ৰথম ৰাজ্যৰ স্থাপনা কৰে। তেওঁৰ অৱদানসমূহৰ বিষয়ে ভাৰতৰ মানুহে এতিয়াও শলাগ লৈ থাকে। সাৰ্বজনীন ভাৱনাৰ স্থাপন হায়দৰাবাদ ৰাজ্যৰ লগভগ সকলো সাৰ্বজনীন ভাৱনাৰ স্থাপন তেওঁই কৰে। হায়দৰাবাদ হাইকোৰ্ট, ওছমানিয়া জেনেৰেল হস্পিটাল, ইউনানী হস্পিটাল, এছেম্বলি হল, আছফিয়া পুস্তকালয় আদি তেওঁৰেই অৱদান। তেওঁৰ শাসনকালত তেওঁৰ শিক্ষাৰ ক্ষেত্ৰতো বহুতো অৱদান আছে। তেওঁৰ সম্পত্তিৰ পৰা শতকৰা 11% সম্পত্তি বিদ্যালয়ৰ নামতেই খৰচ কৰিছিল।
সেই সময়তেই বনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ নামত 10 লাখ টকা দান হিচাপে দিয়ে, য'ত আজিও ভাৰতৰ সতি সন্তান পঢ়ি শুনি ডাঙৰ মানুহ হৈ আছে। আলিগড় মুছলিম বিশ্ববিদ্যালয়খনতো 5 লাখ টকা সেই সময়তেই দান হিচাপে দিয়ে। ভাৰতৰ দা বি.আৰ. আম্বেদকাৰ ছ'চাইটি তেওঁৱে বনালে। 54 হেক্টৰ ভূমিদান কৰে। পিছত এই ভূমিত মিলিন্দ এডুকেশ্যন ছ'চাইটি বনোৱা হয়। শিৱাজী হাই স্কুল, অমৰাৱতী বিদ্যালয়, হায়দৰাবাদৰ তেলেগু একাডেমী ইত্যাদি অন্য এক অৱদান তেখেতৰ। উছমানীয় বিশ্ববিদ্যালয়খনো তেওঁৱে স্থাপন কৰিছিল। এই বিশ্ববিদ্যালয়ত আজি ভাৰতৰ সকলোতকৈ ডাঙৰ বিশ্ববিদ্যালয় হিচাপে জানিব পাৰি। স্কুল, কলেজ আৰু অনুবাদৰ কাৰণে এটা বিভাগো স্থাপন কৰি দিছিল। এই ক্ষেত্ৰত প্ৰাথমিক শিক্ষাটো অনিবাৰ্য কৰিছিল। দুখীয়াসকলৰ কাৰণে এই শিক্ষাৰ মাচুল ৰেহাই কৰি দিছিল। মুঠৰ ওপৰত শিক্ষাৰ ক্ষেত্ৰত বহু ধৰণৰ অৱদানৰ ভূমিকা আছে মিৰ ওছমান আলী ডাঙৰীয়াৰ। 1941 চনত তেওঁ নিজৰ এটা বেংক খোলে। বেংকটোৰ নাম ৰাখে হায়দৰাবাদ ষ্টেট বেংক। পিছত এই বেংকটোৰ নাম সলাই ষ্টেট বেংক অৱ হায়দৰাবাদ ৰাখে। 1941 চনৰ 1 আগষ্টত হায়দৰাবাদৰ ষ্টেট বেংকৰ অধিনিয়মৰ দ্বাৰা এই বেংকক স্থাপন কৰা হয়। 2017 চনৰ পিছৰ পৰা এই বেংকক ভাৰতীয় ষ্টেট বেংক হিচাপে স্বীকৃতি দিয়ে। এই বেংকত ভাৰতৰ মিৰ ওছমান আলী খান ডাঙৰীয়াৰ নিজৰ চিক্কা চলিছিল। ভাৰতত বিমান বিভাগৰ ক্ষেত্ৰতো তেখেতৰ বহুতো অৱদান দেখিবলৈ পোৱা যায়। বেগমপেট বিমান ক্ষেত্ৰ 1930 চনত হায়দৰাবাদৰ অউৰু ক্লাবৰ সৈতে একেলগে স্থাপন কৰে। এই বিমানবন্দৰখন আৰম্ভৰ সময়ত তেওঁ ব্যক্তিগতভাৱে বিদেশ আৰু নিজ স্থানৰ আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰিছিল। এই বিমানবন্দৰখন ব্ৰিটিছ আৰু ভাৰতৰ আটাইতকৈ পুৰণা বিমানবন্দৰ আছিল। এই বিমানবন্দৰৰ টাৰ্মিনেল বিলাভিংটো 1937 চনত বনোৱা তেওঁৰেই অৱদান। ভাৰতত সেই সময়ত যি বানপানীৰ সমস্যা আছিল, সেই ক্ষেত্ৰতো তেখেতৰ বহু অৱদান দেখিবলৈ পোৱা যায়। 1908 চনত ভাৰতৰ ৰাজ্য হায়দৰাবাদত বহুত ডাঙৰ মচিন বানপানী হৈছিল। এই পানীত প্ৰায় 50,000 ভাৰতৰ মানুহ একেলগে মৃত্যু হয়। সেইকাৰণে মিৰ ওছমান আলী ডাঙৰীয়াই এই বানপানীৰ সমস্যাৰ পৰা বাচি থাকিবৰ কাৰণে দুখন ডাঙৰ ঝিল বা হ্ৰদ বনালে। এখনৰ নাম ৰাখিলে ওছমান সাগৰ আৰু আনখনৰ নাম ৰাখিলে হিমায়ত সাগৰ। এই দুইখন হ্ৰদৰ কাৰণে এই ঠাইৰ মানুহে আজি পৰ্যন্ত বানমুক্ত হৈ জীৱিকা নিৰ্বাহ কৰি আছে। তাৰ বাবে আজি পৰ্যন্ত সকলোৱে মিৰ ওছমান আলী ডাঙৰীয়াৰ শলাগ লৈ থাকে। সনাতন বা হিন্দু ধৰ্মৰ লোকসকলৰ কাৰণেও একো নকৰা নহয়, যথেষ্টখিনি তেখেতৰ অৱদান আছে। মিৰ ওছমান আলী ডাঙৰীয়াই তেওঁৰ নিজ চকু দুটা এটা হিন্দু বা সনাতনসকলৰ ফালে ৰাখে আৰু আনটো মুছলমানসকলৰ ফালে ৰাখে। তেওঁ ভাৰতৰ কোনো হিন্দু আৰু মুছলিমক কম বেছি হিচাপে চোৱা নাছিল। দুই পক্ষকে সদায় সমান চকুৰে চাইছিল। তেওঁ ভাৰতৰ মন্দিৰৰ নামত বহুত সোণ আৰু টকা পইচা দান কৰিছিল। ভাৰতৰ অন্ধ্ৰ প্ৰদেশত থকা য়াদগিৰগুট্টা মন্দিৰত সেই সময়তেই 8,25,825 টকা দান হিচাপে দিয়ে। ভদ্ৰাচলম মন্দিৰত সেই সময়তে 50,000 টকা, শ্ৰী ৰামবাগ মন্দিৰত প্ৰত্যেক বছৰে 5,000কৈ টকা আৰু তিৰুপতি ভেংকটেশ্বৰ মন্দিৰত প্ৰত্যেক বছৰে 8,000কৈ টকা দি আছিলে। ইয়াৰ বাহিৰেও ৰুদ্ৰেশ্বৰ স্বামী
মন্দিৰ, মদনপেট মন্দিৰ, শংকৰবাগ মন্দিৰ, বুলনাকাকি মন্দিৰ আদিতো বাৰ্ষিক অনুদান হিচাপে বহুতো কিবা-কিবি দান কৰি আহিছিল। ভাৰতৰ শ্ৰী সীতাৰাম স্বামী মন্দিৰৰ কাৰণে তেওঁ 1525 হেক্টৰ ভূমি দান কৰিছিল। 1932 চনত ভাৰতৰ ভাণ্ডাকাৰ প্ৰাচ্য কুণ্ড সংস্থান, পুনেৰ হিন্দু মহাকাব্য মহাভাৰত প্ৰকাশন আৰু গেষ্ট হাউচ নিৰ্মাণৰ কাৰণেও বহু টকাৰ প্ৰয়োজন হোৱাত মীৰ ওছমান আলী ডাঙৰীয়াই গেষ্ট হাউচ নিৰ্মাণৰ কাৰণে সেই সময়তেই 50,000 টকা আৰু মহাভাৰত প্ৰকাশনৰ কাৰণে প্ৰত্যেক বছৰে 1000কৈ টকা 11 বছৰলৈকে দিয়াৰ প্ৰতিশ্ৰুতি দি আদায় কৰিছিল। 1965 চনত ভাৰত আৰু চীনৰ যুদ্ধৰ সময়ত মীৰ ওছমান আলী খান ডাঙৰীয়াই ভাৰত চৰকাৰক 50,000 কেজি বা 5 টন সোণ দান কৰিছিল। সেই সময়ত ভাৰতৰ 5,000 কেজি বা 5 টন সোণৰ মূল্য আছিল প্ৰায় 1500 কোটি টকা। 1948 চনত দিল্লীৰ জামে মছজিদৰ কাৰণে 4টা তালাৰ ভিতৰত এটা তালাৰ কাৰণে 75,000 টকা দান দিম বুলি কয়, কিন্তু পিছত তেওঁ 3 লাখ টকা দিয়ে। অৱশেষত লোকসকল মীৰ ওছমান আলী ডাঙৰীয়াই ভাৰতত ইমানেই দান দিছিল যে সেই দান বিৰঙণিৰ আজি পৰ্যন্ত ভাৰতবাসীয়ে পাহৰিব নোৱাৰে। অৱশেষত এদিন 1976 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা ভাৰতৰ কিংকুঠি প্লেচত তেওঁ অন্তিম নিশ্বাস ত্যাগ কৰি এই পৃথিৱীৰ পৰা বিদায় লয় আৰু ভাৰতৰ বহু লোকক কন্দুৱাই থৈ যায়। তেওঁ 1936 চনত তেওঁৰ শিশুকালতে মৃত্যু হোৱা পুত্ৰ জৱাৰৰ স্মৃতিত জুদি মছজিদ বনাই তেওঁকো সেই মছজিদৰ চৌহদত কবৰ দিয়া হয়। তেওঁ অৱসান ঘটাৰ পিছত ভাৰতৰ সকলো দিশৰে পৰা লাখ লাখ মানুহ আহি তেওঁৰ শেষ মৃতদেহটো চাবৰ কাৰণে ব্যাকুল হৈ পৰিছিল। সেইদিনাখন ভাৰতখন ইমানেই শোকাবহ হৈছিল যে কাকো নিয়ন্ত্ৰিত কৰিব পৰা নাছিল। গোটেই ভাৰতবৰ্ষখন তেওঁৰ লোকপ্ৰিয়তা আৰু তেওঁৰ অন্তিম সংস্কাৰৰ সেই দিনটো আজিও ভাৰতৰ ইতিহাসত জিলিকি আছে। তেনেহ'লে বন্ধুসকল, এয়া আছিল মীৰ ওছমান আলী খান ডাঙৰীয়াৰ ভাৰতৰ প্ৰতি থকা কিছু অৱদান। আশা কৰোঁ ভিডিঅ'টোৰ যোগেদি মীৰ ওছমান আলী খান ডাঙৰীয়াৰ বিষয়ে কিছু তথ্য বুজি পালে। আৰু এনেধৰণৰ গণমান্য ব্যক্তিসকলৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা ঘণ্টিটোৰ অল চিনটো দবাই থ'ব। তেতিয়া মোৰ আগন্তুক আহি থকা ভিডিঅ'বোৰ আপোনালোকৰ কাষত আহি উপস্থিত হ'ব। ধন্যবাদ।